ছাত্ৰ ছাত্ৰীসকল আজি আমি দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ এটি অতি দৰকাৰী কোশ্চিনৰ বিষয়ে আলোচনা কৰিম। যিটো কোশ্চিন তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে, খুবেই দৰকাৰী। গতিকে তোমালোকে কোশ্চিনৰ সমাধানটো অলপ বুজাৰ কাৰণে চেষ্টা কৰিবা, খুবেই দৰকাৰী হয়। গতিকে কোশ্চিনটোলৈ আমি আগবাঢ়িম। কোশ্চিনটো লক্ষ্য কৰা যে বৰ্গ সম্পূৰণ পদ্ধতিৰে ax স্কোয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 a নট ইকুয়াল 0 দ্বিঘাত সমীকৰণটোৰ মূল নিৰ্ণয় কৰা। কি কৰিব লাগে? ax স্কোয়ার প্লাস bx প্লাস c ইকুয়াল 0 এই দ্বিঘাত সমীকৰণটোৰ আমাৰ বৰ্গ সম্পূৰণ পদ্ধতিৰে মূল নিৰ্ণয় কৰিব লাগে। একেবাৰে সহজ নিয়ম হয়, তোমালোকে অলপ চেষ্টা যদি কৰা নিয়মটো মনত ৰাখিব পাৰিবা। আৰু এই নিয়মটোৰ পৰা এটা কোশ্চিন অহাৰ খুবেই সম্ভাৱনা আছে, নাইবা এই কোশ্চিনটো আহি যাব পাৰে। গতিকে তোমালোকে অলপ মনোযোগেৰে শুনিবা। তেনেহ'লে দ্বিঘাত সমীকৰণটো কি আছে? ax স্কোয়ার প্লাস bx প্লাস c ইকুয়াল 0 য'ত a নট ইকুয়াল কি হ'ব? 0, কাৰণ ইয়াত যদি a 0 হৈ যায় তেনেহ'লে আমাৰ এইটো কি নহ'ব? দ্বিঘাত সমীকৰণ নহ'ব। যিটো কৈছে যে দ্বিঘাত সমীকৰণৰ কি কৈছে? মূল নিৰ্ণয় কৰিবলৈ কৈছে। গতিকে এৰ মান ইয়াত কি হ'ব নোৱাৰে? শূন্য হ'ব নোৱাৰে। গতিকে ax স্কোয়ার প্লাস bx প্লাস c ইকুয়াল 0 এই সমীকৰণটোক আমাৰ কি কৰিব লাগে? সমাধান কৰিব লাগে। গতিকে এই সমাধানটো তোমালোকে লক্ষ্য কৰা। ফাৰ্ষ্ট কি আছে? ax স্কোয়ার আমি ঠিকেই ৰাখিম, প্লাস bx ঠিকেই ৰাখিম। এইটো কি হয়? ধ্ৰুৱক পদটো আমি কি কৰিম? ৰাইট সাইডত লৈ যাম, অৰ্থাৎ ax স্কোয়ার প্লাস bx ইকুয়াল কি হ'ব? মাইনাস c প্লাস c লেফট সাইডত আছিল, ৰাইট সাইডত গ'লে কি হ'ব? মাইনাস c হ'ব। এইবাৰ তোমালোকে লক্ষ্য কৰা, এইবাৰ x স্কোয়াৰৰ সহগ কিমান আছে? ইয়াত a আছে। গতিকে এই x স্কোয়াৰৰ সহগ ইয়াত যিমান থাকিব সিমানেৰে আমি ইয়াত থকা প্ৰতিটো পদক কি কৰিম? আমি হৰণ কৰিম। গতিকে ইয়াত x স্কোয়াৰৰ সহগ কিমান আছে? a আছে। গতিকে ইয়াৰ প্ৰতিটো পদক আমি a ৰে হৰণ কৰিম। কি হ'ব? লক্ষ্য কৰা, a x স্কোয়ার বাই a প্লাস bx বাই a ইকুয়াল টু মাইনাস c বাই a। তেনেহ'লে a কেনচেল যাব, কিমান থাকিব? x স্কোয়ার থাকিব প্লাস ইয়াত কি হ'ব? b বাই a ইনটু x ইকুয়াল টু মাইনাস c বাই a। এইবাৰ তোমালোকে লেফট হ্যান্ড সাইড লৈ লক্ষ্য কৰা। লেফট হ্যান্ড সাইডত কি আছে? x স্কোয়ার প্লাস b বাই a ইনটু x। এইবাৰ এইখিনি আমি কি বনাম? a প্লাস b হোল স্কোয়ার ফৰ্মুলাত বনাম, যিহেতু ইয়াত প্লাস আছে আৰু ৰাইট সাইডৰখিনি ঠিকেই ৰাখিম। গতিকে x স্কোয়ার তাৰপিছত প্লাস আছে, প্লাস দিয়া হ'ল। যেহেতু আমাৰ বনাব লাগে a প্লাস b হোল স্কোয়ার, গতিকে a স্কোয়ার হ'ল, অৰ্থাৎ এৰ মান কিমান হ'ল? ইয়াত x হ'ল। গতিকে a স্কোয়ার অৰ্থাৎ x স্কোয়ার প্লাস 2 ফৰ্মুলা হিচাপত আমাৰ 2 দিব লাগে। গতিকে a স্কোয়ার প্লাস 2 এৰ মান কিমান? ইয়াত x। গতিকে a স্কোয়ার প্লাস 2a b। এইবাৰ b বনাব লাগে, তেনেহ'লে ইয়াত b কি লিখা হ'ল? b বাই 2a। গতিকে a স্কোয়ার প্লাস 2a b, অৰ্থাৎ ইয়াত যি আছে bx বাই 2, আকৌ এইখিনিৰ পৰা আমাৰ ক্যালকুলেশন কৰি bx বাই a হ'ব লাগিব। গতিকে লক্ষ্য কৰা, ইয়াত 2 ওপৰত আছে, তলত 2 যদি কেনসেল দিয়া যায় 2 কেনসেল হ'ব। তেনেহ'লে আমাৰ ওপৰত কিমান থাকিল? bx, তলত কি থাকিল? a। গতিকে এইখিনিয়ে হ'ল। এটা কথা তোমালোকে মনত ৰাখিবা, ইয়াত যিখিনি হ'ব এইখিনি ক্যালকুলেশন কৰাৰ পিছত সেইখিনি হ'ব লাগিব। তেনেহ'লে এইবাৰ লক্ষ্য কৰা যে x স্কোয়ার প্লাস 2x হল, অর্থাৎ a স্কোয়ার প্লাস 2a বির মান কিমান হল? b বাই 2a প্লাস b স্কোয়ার। তেনেহ'লে a স্কোয়ার প্লাস 2ab প্লাস b স্কোয়ার ইকুয়াল টু, এইবাৰ লক্ষ্য কৰা এই x স্কোয়ার ঠিকেই আছে, তেনেহ'লে bx বাই 2a এইখিনি ক্যালকুলেশন কৰা ঠিকেই হ'ল। তেনেহ'লে আমাৰ লেফট হ্যান্ড সাইডত b বাই 2a হোল স্কোয়ারটো কি বেছি হ'ল? যদি বেছি হ'ল তেনেহ'লে এইখিনি আমি কি কৰিম? রাইট সাইডত প্লাস কৰি দিম। তেনেহ'লে এইটো কেনসেল যাব, মানে কি এই লাইনটোই আহিব। গতিকে b বাই 2a হোল স্কোয়ার মাইনাস c বাই a। এইবাৰ লক্ষ্য কৰা, যেহেতু হ'ল যে a স্কোয়ার প্লাস 2ab প্লাস b স্কোয়ার, গতিকে আমি কি লিখিব পাৰি? a প্লাস b হোল স্কোয়ার লিখিব পাৰি। আৰু ৰাইট সাইডত কি হ'ব? যেহেতু স্কোয়ার আছে, গতিকে ওপৰত আমি স্কোয়ার দিব পাৰি, তলৰখিনিত আমি স্কোয়ার দিব পাৰি। নিশ্চয় তোমালোকে এইখিনি জানা, সূচক আৰু ভূমিৰ অংকৰ ক্ষেত্ৰত তোমালোকে পাইছিলা। গতিকে বিৰ ওপৰত স্কোয়ার দিলে কি হ'ব? b স্কোয়ার হ'ব। আৰু 2a হোল স্কোয়ার লিখিলে কি হ'ব? 2 স্কোয়ার কৰিলে কিমান আহিব? 4 আহিব। আৰু a স্কোয়ার হ'ব মাইনাস c বাই a হ'ল। নিশ্চয় তোমালোকে এইখিনিলৈকে বুজিব পাৰিলা। তাৰপিছত লক্ষ্য কৰা, লেফট সাইডত যি আছে আমি ঠিকেই ৰাখিম, ইকুয়াল টু
তলত ইয়াত কিমান আছে 4a² আৰু ইয়াত কিমান আছে a আছে গতিকে 4a² আৰু a লসাগু কিমান হ'ব 4a²। গতিকে 4a² এৰে যদি 4a² হৰণ কৰা যায় কিমান হ'ব 1 হ'ব। 1 এৰে যদি b² পূৰণ কৰা যায় কিমান হ'ব b² হ'ব। তাৰ পিছত কি আছে মাইনাস আছে। a² এৰে এবাৰ কি কৰিম 4a² হৰণ কৰিম। তেনেহলে a দি যদি 4a² হৰণ কৰা যায় কিমান থাকিব আমাৰ 4a হ'ব। 4a ৰ লগত যদি c পূৰণ কৰা যায় তেনেহলে কি হ'ব 4ac হ'ব। তাৰ পিছত লক্ষ্য কৰা লেফট সাইডত x + b/2 এইখিনি ঠিকই ৰাখা হল। এইবাৰ স্কয়াৰটো উঠাই দিয়া হল। স্কয়াৰ উঠাই দিলে তোমালোকে নিশ্চয় জানা ৰাইট সাইডত যায়নে কি হ'ব প্লাস মাইনাস হ'ব আৰু কি হ'ব √ওভাৰ হ'ব। গতিকে এইফালৰ পৰা স্কয়াৰটো উঠাই দিয়া হল আৰু এইফালে কি কৰি দিয়া হল প্লাস মাইনাস √ওভাৰ দিয়া হল। তাৰ পিছত লাইনটো লক্ষ্য কৰা x তো ঠিকই ৰাখা হল। এইবাৰ লেফট হ্যান্ড সাইডত b/2 আছিল এইখিনি আমি কি কৰিম ৰাইট সাইডত লম। গতিকে যেহেতু ইয়াত প্লাস b/2 আছে রাইট সাইডত গলে কি হ'ব মাইনাস b/2। তাৰ পিছত কি আছে প্লাস মাইনাস √ওভাৰ b² মাইনাস 4ac। এইবাৰ এই √ওভাৰটো ওপৰতো দিয়া হল তলতো দিয়া হল। গতিকে ওপৰতো ঠিকই থাকিব কিন্তু তলতো দিলে তলত কি আছে 4a² আছে। যদি ইয়াৰ ওপৰত √ওভাৰ দিয়া যায় তেনেহলে আমাৰ কি হ'ব ইয়াত লক্ষ্য কৰা সাইডত কৰা হৈছে। এইখিনি তোমালোকে এক্সামত লিখিব নালাগে জাস্ট তোমালোকৰ বুজাৰ কাৰণে এইখিনি দিয়া হল। তেনেহলে √ওভাৰ 4a² অৰ্থাৎ 4a² আমি কি লিখিব পাৰি 2a² তেনেহলে এইবাৰ কি হ'ব স্কয়াৰ আৰু √ওভাৰ কি যাব কেনসেল যাব। তেনেহলে কি থাকিল 2a থাকিল। তেনেহলে আমি ইয়াত ডাইৰেক্ট লিখিম কি 2a। তাৰ পিছৰ লাইনটো লক্ষ্য কৰা ইয়াত লেফট হ্যান্ড সাইড x আছে x থাকিব ইকুৱেল 2a আৰু ইয়াত আছে 2a লসাগু কিমান হ'ব আমাৰ 2a হ'ব। গতিকে যেহেতু দুটাৰে সেম আছে গতিকে আমাৰ ওপৰত কি হ'ব -b প্লাস মাইনাস √ওভাৰ b² মাইনাস 4ac। এবাৰ তাৰ পিছৰটো লক্ষ্য কৰা যেহেতু ইয়াত কি আছে প্লাস মাইনাস আছে গতিকে ইয়াক আমি লিখিব পাৰি x - b প্লাস এবাৰ লোৱা হল প্লাস মানটো লোৱা হল গতিকে প্লাস √ওভাৰ b² মাইনাস 4ac ডিভাইড কি আছে 2a বা আৰু এটা মান আছে যেহেতু মাইনাস গতিকে x - b তো মাইনাস নহব প্লাস নহব মাইনাস হ'ব। গতিকে মাইনাস √ওভাৰ b² মাইনাস 4ac/2a। গতিকে এই দুটা হল মূল যে x² প্লাস bx প্লাস c = 0 সমীকৰণৰ এই দুটাই হল মূল। গতিকে তোমালোকে নিশ্চয় এটা দ্বিঘাত সমীকৰণ আগত পাইছিলা। এই সমীকৰণ দি তোমালোকে বহুত অংক সমাধান কৰা। গতিকে এইটো খুবেই দৰকাৰী অংক হয়। তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষাত আহি যাব পাৰে। গতিকে ভালদৰে তোমালোকে এইটো সমাধানখিনি চাবা আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে তোমালোকে লাইক কমেন্ট শ্বেয়াৰ কৰিবা। থ্যাংক ইউ।